নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ স্কচৰ এটি ঘৰুৱা থলুৱা ৰেচিপি। স্কচখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, তাৰপিছত ইয়াত জলকীয়া মিহলাই লৈছোঁ আৰু নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে। তাৰ লগত সুমথিৰা টেঙা আৰু তেতেলী টেঙা অকণমান লৈছোঁ। আৰু ঘৰত যদি এই টেঙা নাথাকে যিকোনো টেঙাই ব্যৱহাৰ কৰিব পাৰে, আপুনি জলফাইও দিব পাৰে আৰু আম টেঙাও দিব পাৰে। তো এইখিনি মই গোটেইখিনি মিক্স কৰি কিনে এতিয়া পেষ্ট কৰি ল'ম। ঘৰত কোনোবা আলহী আহিলে আচাৰ যদি নাথাকে এইটো কৰি খুৱাব পাৰে। আচাৰৰ দৰে লাগে খাই। 30 ছেকেণ্ডৰ ভিতৰত হৈ যাব এইটো। এয়া হৈ গ'ল। ইয়াৰ লগত অকণমান এতিয়া কেঁচা মিঠাতেল মিহলাই ল'ব। বৰ সোৱাদ লাগে খাই। ময়ো খালোঁ, দুদিনমান কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ' কৰি শ্বেয়াৰ কৰোঁ। আপোনালোকেও খাব পাৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে খাই। থেংক ইউ।